হাই ফ্ৰেণ্ডছ, মোৰ এই ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। আজি মই আপোনালোকক দেখুৱাইছোঁ যে স্পঞ্জৰ দৰে কোমল কেক কেনেকৈ বনাব পাৰি, তাকো বেকিং পাউডাৰ আৰু ছ'ডা নিদিয়াকৈ। মই ইয়াত বেকিং পাউডাৰ আৰু ছ'ডা একেবাৰে ইউজ কৰা নাই। আহকচোন তেতিয়াহ'লে ৰেচিপিটো চাওঁ। ইয়াৰ কাৰণে মই লৈছোঁ 2টা কণী, আধা কাপ ময়দা, আধা কাপ চেনি যোনখিনি মই মিক্সিত পিচি লৈছিলোঁ, আৰু 2 টেবুল স্পুন ৰিফাইন অইল আৰু 1/4 স্পুন নিমখ বা 2 পিঞ্চো ল'ব পাৰে, আৰু ল'ম অকণমান ভেনিলা এচেঞ্চ। এটা বাউল লৈ লৈছোঁ। বাউলটো অকণমান ডাঙৰ এটা ল'ব। তাত মই 2টা কণী এনেকৈ লৈ লৈছোঁ। তাৰপাছতে মই ইয়াত ঢালি দিছোঁ আধা কাপ চেনি। চেনিখিনি কিন্তু মিক্সিত পিচি ল'ব লাগিব দেই। আৰু ভেনিলা এচেঞ্চ 1 চামুচ। আপোনালোকৰ যদি ভেনিলা এচেঞ্চ ইউজ নকৰে বা ঘৰত নাথাকে কেতিয়াবা, তেতিয়াহ'লে তাত অকণমান ইলাচিৰ গুড়ি কৰি দিব পাৰে, নহ'লে নেমুৰ ৰস কেইটোপালমান দি দিব, যাৰ কাৰণে কণীৰ যোনটো কেঁচেমা এটা গোন্ধ ওলায় সেইটো নাইকিয়া হয়। তাৰপিছতে মই তাত 2 পিঞ্চ নিমখ দিলোঁ, আৰু এতিয়া এনেকৈ ভালকৈ মই গোটেইখিনি ইনগ্ৰেডিয়েণ্ট একেলগে বিট কৰি ল'ম। এতিয়া চাবচোন, আমি এই যোনখিনি ইনগ্ৰেডিয়েণ্ট লৈছোঁ সেইখিনি একেবাৰে ফুলি বাতিৰ ওপৰ পাবহি। একদম ক্ৰিমি টেক্সচাৰ এটা হৈ যাব, আৰু ইয়াৰ কালাৰো চেঞ্জ হ'ব। ইয়াত মই 6 পৰা 7 মিনিটলৈকে বিট কৰিম। এইটো নিজৰ মেচিনৰ ওপৰতো কথা। কিছুমানে অকণমান কম সময় লয়, কিছুমানত অলপ বেছি সময় লয়। আপোনালোকে যেতিয়ালৈকে ফৰ্ম এসোপামান নবনে তেতিয়ালৈকে বিট কৰি থাকিব। আৰু যেতিয়া নেকি ফৰ্ম বনা ষ্টাৰ্ট হ'লে, এয়া দেখিছেনে, ফৰ্ম বনা ষ্টাৰ্ট হৈ গৈছে, তেতিয়া লাহে লাহে স্পীডটো বঢ়াই গৈ থাকিব, এককৈ বঢ়াই গৈ থাকিব। এয়া চাওক কেনেকৈ ফুলি উঠি আহিছে। মই আৰু 1 বঢ়াই দিছোঁ। এনেকৈ মই এককৈ বঢ়াই গৈ থাকিম যেতিয়ালৈকে ভালকৈ ফৰ্মবোৰ উঠি নাহে, ক্ৰিমি টেক্সচাৰ এটা নাহে, তেতিয়ালৈকে মই বিট কৰি থাকিম। আপোনালোকে এইখিনি কাম হাতেৰে এটা চামুচেৰেও কৰিব পাৰে, কিন্তু চামুচেৰে কৰিলে এনেকুৱাকৈ ফৰ্ম অহাত অলপ দেৰি লাগিব বা ইমানখিনি নাহিবও পাৰে, কিন্তু একো নাই, তেনেকৈও কৰিব পাৰি। অলপ খালি বেছি টাইম লাগিব আৰু অলপ কষ্ট হ'ব পাৰে। একো নাই, অলপতো ভাল বস্তু বনাবলৈ হ'লে কষ্ট কৰিবই লাগিব, নহয় জানো? এইখিনি যিমান পাৰে ফুলি উঠিবলৈ দিব। এয়া দেখিছেনে, ইয়াৰ কালাৰো চেঞ্জ হৈ গৈছে। প্ৰথমতে যোনটো কণীৰ পৰা এটা হালধীয়া ৰং ওলাইছিলে, এতিয়া পূৰা বগা হৈ গৈছে কালাৰখিনি। কালাৰো চেঞ্জ হৈ যায়, টেক্সচাৰো চেঞ্জ হৈ যায়। আৰু বাতিত কিমানখিনি আছিলে আৰু এতিয়া কিমানখিনি হ'ল চাওকচোন। এতিয়া এইটো ফৰ্মত অহাৰ পাছত মই আকৌ বিটাৰটো লাহে লাহে এককৈ শ্ল' কৰি গৈ থাকিম। এককৈ শ্ল' কৰি বিট কৰি থাকিম। এয়া চাওক, মই কেনেকৈ এককৈ কমাই গৈ আছোঁ। এয়া চাওক, এটা জোঙা পিক বনিছে ন? এই পৰ্যায়টোলৈকে আপুনি এনেকৈ বিট কৰি দিব। এয়া চাওকচোন, উঠাই দিলে কেনেকৈ এটা জোঙা পিক এটা বনিছে। এইটো পৰ্যায়লৈকে আপোনালোকে বিট কৰি ল'ব। এতিয়া আমাৰ হৈ গৈছে এইখিনি। দেখিছে, বাতি একদম ফুল হৈ গ'ল। এনেকৈ যদি আপোনালোকে বনায়, তেতিয়াহ'লে একেবাৰে কেতিয়াও বেয়া নহয়। আপোনাৰ কেক কেতিয়াও বেয়া নহয়, কেতিয়াও বেয়া গোন্ধ নোলায়, আৰু কেতিয়াও কেঁচা হৈ বা নুফুলাকৈ নাথাকে। এইটো প্ৰচেছ আপোনালোকে এপ্লাই কৰক
আৰু বনাওক, সদায়ে ভাল হ'ব। এতিয়া মই ময়দাখিনি অলপ অলপকৈ এনেকৈ ঢালি হাতেৰে মিক্স কৰিম। চাওক, মই একো স্পুন নলওঁ, হাতেৰেহে মিক্স কৰিম গোটেইখিনি। হাতেৰে বেছি ভাল হয়, মই কিন্তু হাতেৰে বেছি উজু পাওঁ। এনেকৈ হাতেৰে মিক্স কৰি দিব। খালি বৰ বেছিকৈ ইয়াক মিক্স কৰিব নালাগে, এনেকৈ লাহে লাহে ঘূৰাই ঘূৰাই ময়দাখিনি মিক্স কৰি দিব। হাতেৰে ঘূৰালে অকণমান সোনকালেও হৈ যায় মিক্সিঙত। মই 2টা কণীত ইয়াত আধা কাপ ময়দা লৈছোঁ। আপোনালোকে যদি ভাবে যে 4টা কণীৰে বনাওঁ, তেতিয়াহ'লে ময়দাও ডবল কৰি দিব, মানে তেতিয়া 1 কাপ ময়দা ল'ব। খালি ময়দাৰ পৰিমাণ বেছিকৈ নকৰিব। কেতিয়াবা যদি 2টা কণীতে আপোনালোকে 1 কাপ ময়দা দি দিয়ে, তেতিয়াহ'লে আকৌ টান হৈ যাব কেকটো। খালি এটা কথাই ধ্যান ৰাখিব যে এই মিক্সিংখিনি যোনখিনি এতিয়া ময়দা দি কৰি আছে, সেইখিনি কিন্তু 2 মিনিটতকৈ বেছি হ'ব নালাগে। জাষ্ট মিক্স কৰিব, বৰ বেছি একদম হাতখন হিলাই মেলি মিক্স কৰিব নালাগে, বছ লাহে লাহে মিক্স কৰিলেই হ'ল। এনেকৈ আঙুলিকেইটা মেলি ল'ব আৰু ঘূৰাই ঘূৰাই দিব। আৰু চাওক, তেল দিছোঁ ইয়াত। মই 2 টেবুল স্পুন লৈছিলোঁ, কিন্তু 2 টেবুল স্পুন বেছি হ'ব যেন লাগিছে মোৰ কাৰণে, সেইকাৰণে মই অকল 1 টেবুল স্পুনেই মিক্স কৰিম এতিয়া। 1 টেবুল স্পুন মই ৰাখি দিছোঁ, সেইটো আৰু মই ইউজ নকৰোঁ ইয়াত কেকটোত। সেইটো মই যোনটো কেকটোৰ টিন ল'ম, সেই তাতে গ্ৰীজ কৰিবলৈ কাৰণে ইউজ কৰিম। এয়া চাওক, একদম আমাৰ ৰেডি হৈ গৈছে। কিমান ক্ৰিমি একদম টেক্সচাৰ হৈছে দেখিছেনে? এতিয়া চাওক, মই এনেকৈ এটা ষ্টীলৰ বাউল লৈছোঁ। আপোনালোকে যি ইচ্ছা এলুমিনিয়ামৰ যোনখিনি কেকৰ টিন আহে তেনেকুৱাও ল'ব পাৰে। মই ইয়াত ষ্টীলৰ এটা টিন লৈছোঁ আৰু এইটো ভালকৈ তেলেৰে গ্ৰীজ কৰি লৈছোঁ। এয়া চাওক, তেল কিন্তু ভালকৈ সানি ল'ব চাৰিওফালে, যাতে লাগি নধৰে। দেখিছে কিমান ক্ৰিমি হৈছে আমাৰ পেষ্টখিনি। এইখিনি বনাবলৈও কিন্তু বেছি দেৰি নালাগে, একদম সোনকালে হৈ যায়। এতিয়া অলপ টেপ কৰি দিব এনেকৈ হাতেৰে, যাতে গোটেইখিনি ভালকৈ মিলি যায়। বৰ বেছিও টেপ কৰিব নালাগে। এতিয়া মই কুকাৰ এটা লৈ লৈছোঁ আৰু পূৰা গৰম হ'ব দিছোঁ ইয়াত। এইটো মই অকল কেক বনাবলৈ ইউজ কৰোঁ। গৰম হ'বলৈ দিওঁতে আপোনালোকে এনেকৈ ষ্টেণ্ডটো দি ল'ব লাগিব আৰু 5 মিনিটমান ফুল হিটত গৰম কৰিব লাগিব, আৰু ঢাকনখনো মাৰি দিব গৰম কৰোঁতে। চাওক, এনেকৈ হাতখন লগাই চাব, লগাই মানে কুকাৰত লগাই চাব নালাগে, ওচৰত দি চাব। যদি ফুল হিট আহে কুকাৰটোৰ পৰা, তেতিয়াহে সেইটো ৰেডি হ'ব। তাৰপিছতে গেছটো চিমত দি এনেকৈ কেকৰ টিনটো সোমাই দিব আৰু 15ৰ পৰা 18 মিনিটলৈকে আমি কেকটো এনেকৈ ভালকৈ বেক কৰি ল'ম। ইয়াত কেকটো বনাবলৈ আমাক বৰ বেছি যিহেতু সময় নালাগে, আৰু অভাৰ কুক হ'লেও বেয়া, অভাৰ কুক হ'লে কেকটো টান হৈ যাব। সেইকাৰণে আপোনালোকে 15 মিনিটমান সময়ত এবাৰ চেক কৰি চাব। এয়া মই 18 মিনিট হৈ যোৱাৰ পাছত কেকটো চেক কৰিছোঁ। চাওক, কেকটো একদম গল্ডেন ব্ৰাউন হৈ গৈছে আৰু কোমল। আৰু চাওক, ছাইডৰ ফালে কেনেকৈ এৰ খাই আহিছে। ছাইডৰ ফালে যদি এনেকৈ এৰ খাই আহে, টুথপিক লৈ চাবলৈ দৰকাৰ নাই, কাৰণ ইয়াৰ মানে হৈছে যে কেকটো আমাৰ ভিতৰৰ পৰা পূৰা সিজি গৈছে। এতিয়া মই এনেকৈ প্লেটত ডিমল্ড কৰি ল'ম কেকটো। তলফালে দেখিছে কেকটো অকণমানো পুৰি যোৱা নাই। মইতো কাগজো লগোৱা নাছিলোঁ, কাৰণ আমি বৰ বেছি বেক কৰা নাই কাৰণে এনেকৈ পুৰি নাযায় তলফালে। চাওক কিমান কোমল হৈছে কেকটো। আপোনালোকে মোৰ মেথড এপ্লাই কৰক আৰু বনাওক, বহুত উজু হয় এইটো মেথড। মই আপোনালোকক ইয়াৰ ভিতৰটো কেনেকুৱা হৈছে এবাৰ কাটি দেখুৱাইছোঁ। কেকটো কাটোতে সদায় ওপৰত এনেকৈ হাতখন দি ল'ব, যাতে কেকটো কাটোতে ভাঙি নাযায়।
এতিয়া চাবচোন কেকটো ভিতৰৰ পৰাও কি ধুনীয়াকৈ সিজিব। এয়া চাওক কিমান ধুনীয়াকৈ কেকটো ভিতৰৰ পৰা সিজিছে আৰু ইমান কোমল হৈছে দেখিছে, একদম পুৰা স্পঞ্জি হৈছে দেখিবলৈও। ইয়াত আপোনালোকে এতিয়া নিজৰ ইচ্ছামতে ফ্ৰষ্টিঙো কৰি ল'ব পাৰে। মোৰ এই চেনেলটো যদি চাই ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো দবাই দিব। থেংক ইউ।